गरेसरनि बरदांगिरिखौसो गामि पन्चायतआव सोमोनांथाव जाथाय सरकारि बिथांखि गैयालासिनो संग्रा न' होनायनि मुङाव 200 राङै बोखांदों अनलाइन खालामनायनि मुङाव पन्चायतनि जिपिसिआ रां बोखांनायनि अजद दैखांदों रायजो राजाफ्रा कामरुप जिल्लानि बिहदिया जानजिकना जौगाखां खोन्दोनि सिङाव थानाय गरेसर खाथिनि बरदांगिरिखौसो गामि पन्चायतआव बेबायदि रां बोखांनायनि गोख्रों अजद सिखांदों अजद दैखांनाय बादिब्ला बरदांगिरिखौसो गामि पन्चायतनि कोअर्डिनेटर आनिस आली हाजरिकाया माखासे सान सिगां पन्चायतनि 7 नं वार्डनि सोद्रोमा लाबोनाय देबिखौ लानानै संग्रा न' होनायनि मुङाव रां बोखांनाय हाबाफारियाव नांथाबो बेबायदिनो पन्चायतनि सिङाव थानाय माहाजोनपारानि 6 आरो 7 नं वार्डआव गिबियाव सा 24 सुबुंनिफ्राय 200 राङै बोखाङो रां बोखांनायनि माखासे साननि उनाव 6 नं वार्डनि सोद्रोमानाव रायजो राजाफ्रा संग्रा न' बिथांखिनि सोमोन्दै सोंनायाव सोद्रोमाया बेनि सोमोन्दै जेबो फोरमायथिनानै होनो हायैयाव रायजो राजाफ्रा खोन्दो जौगाखां बिबानगिरि मावखुलियाव सुलु लाहैब्ला बेबायदि जेबो बिथांखियानो गैया होननानै मिथिनो मोनो আমাৰ ঘৰ মহাজনপাৰা পঞ্চায়ত বৰডাঙৰি কুছি তাৰ মানে হেৰি শুক্ৰবাৰে ঘৰে ঘৰে গেছি যাই কিনে পইচা মানে পাকঘৰ দিম বুলি কৈ আমাৰ মাইকীৰ পৰাই পইচা লৈছিল তেতিয়া মই আহি ফেলে ক'লো কিহৰ পইচা যে এনেকৈ পাকঘৰ দিব বোলে অনলাইন কৰাৰ কাৰণে আধাৰ একাউণ্টছ আৰু ফোন নম্বৰ বিচাৰিছিল মই বোলো আজিকালিতো পইচা খোৱা নিয়ম নাই 200 টকা কিয় দিছোঁ তাৰপিছত মই পঞ্চায়তত ফোন কৰিলোঁ পঞ্চায়তত জানিবৰ কাৰণে ব্লকত গৈছোঁ ব্লকতো জানিলোঁ যে কোনো এটা আঁচনি অহা নাই তেওঁলোকে কিহৰ কাৰণে লিংক কৰিছে সেইটো কথা আমি আৰু ব্লকত যাই জানি ল'লোঁ যে 17 চনত যিবিলাকে ঘৰ বনাইছিল তেওঁলোকৰ আধাৰ হোৱা নাছিল নোহোৱাৰ কাৰণে তেওঁলোকৰহে আধাৰ লিংক কৰিব দিছিল আমাৰ যিটো 19ত পালোঁ আমাৰ আধাৰ লিংক কৰি পেলাই আমি ঘৰ পাইছিলোঁ গতিকে আমাৰ ল'ব দিয়া নাছিল তেওঁলোকে ঠগ প্ৰবঞ্চক কৰি পেলাই আমাৰ ঘৰৰ পৰাই আমাৰ যিগিলাখান মাইকী নাজানে তেওঁলোকৰ পৰা ভুৱা চালি দি পেলাই 200 টকাকৈ লৈছে আৰু আগতো এনেকৈ ঘৰ লোৱাৰ নামত কাৰোবাৰ পৰা এনেকুৱা কেলেংকাৰী ঘৰ লোৱাৰ নামতো পইচা লৈছিল আৰু যিজন আমাৰ এই গাঁও পঞ্চায়তত জিপিচি আনিছ আলী হাজৰিকা তেওঁ আগতেও এবাৰ এনেকৈ পঢ়িছিল ঘৰ দিয়াৰ নামত পইচা লৈ কিনে গতিকে আজিও তেওঁ জড়িত আছে আৰু লগতে লাৱণ্য দেৱী মেম্বাৰ তেওঁ এতিয়া বৰ্তমান মেম্বাৰত নাই কিন্তু তেওঁ আগত মেম্বাৰ আছিল তেওঁৰ থ্ৰু লৈ দুয়োটাই জৰিয়তে এইখিনি কাম কৰিছিল গতিকে এই কামটো কিয় কৰে আজি তুমি চৰকাৰে কৈয়ে দিছে কোনো পইচা লোৱা নিয়ম নাই কিবা নাই গতিকে তেওঁলোকে শাস্তি পাব লাগিব উচিত শাস্তি যদি এনেকুৱা শাস্তি নিদিয়ে তেওঁলোকে আৰু ভৱিষ্যত বহুত ডাঙৰ কাম কৰি পেলাব গতিকে আমি এই ন্যায় বিচাৰিছোঁ শাস্তি পাব লাগে যোৱা শনিবাৰ আমাৰ গাঁও মেম্বাৰনী কি আছিল লাৱণ্য দেৱীয়ে আমাৰ ঘৰে ঘৰে যাই পেলাই আমাৰ মাইকী বেহানক কৈছে বোলে তোমালোকৰ এই পাকঘৰ আহিছে অনলাইন কৰিব আহিব প্ৰত্যেকে তাৰমানে 200 টকা যোগাকৈ থৈ দিব লাগিব তেওঁ অহাৰ লগে লগে পইচাটো দিব লাগিব তেতিয়া তেওঁ তাৰমানে সেই জিপিচি যিটো এইটো বৰডাঙৰি কৈছে জিপিচি যিটো মানুহজন তেওঁৰ নামটো বাৰু আইন জালি তেওঁ যাই পেলাই কৈছে কি আমাৰ আপোনালোকৰ আধাৰ কাৰ্ডখন আৰু বেংকৰ একাউণ্টখন আৰু এই ফোন নম্বৰটো লাগে সেইটো লিখি আনিলে আনাৰ পাছত 200 টকা প্ৰত্যেকৰে তাৰমানে 24 ঘৰ মানুহৰ পৰা 24 ঘৰ মানুহৰ 200 টকা লৈছে তাৰ পৰা নিয়াৰ পিছত আমি তাৰে 2 দিন পিছততো গম পালোঁ বোলে কোনো এটা আঁচনি নাই ইয়াতে পাকঘৰৰ আঁচনি অহা নাই কোনো তাৰ পৰা আৰু আমি ব্লকতো যাই সুধিলোঁ যে তাতে কোনো এটা আঁচনি নাই কেৱল আমি কৈছোঁ কি আগত যিটো এই হেৰি চনৰ আপোনাৰ 17 চনত ঘৰ পাইছিল সেই হেৰিখিনি আধাৰ লিংক হোৱা নাই কাৰণে আমি তাৰমানে তেওঁলোকক খেদাই দিছিলোঁ কিন্তু পইচাটো ল'ব দিয়া নাই তাৰ পৰা তেওঁলোকে তাৰমানে বদমাচি কৰি পেলাই পইচাখিনি লৈছিল লোৱাৰ পিছত আমি গম পাই ব্লকত যাই এই কথাটো হ'লোঁ আৰু আজি ইয়াত আহি পেলাই আমাক এই পঞ্চায়তত আহি পেলাই বৰডাঙৰি কুছি গাঁও পঞ্চায়ত আহি আমাক তাৰমানে শাস্তি তেওঁক অলপ শাস্তিও দিয়াৰ নিচিনা কৰিলে আমাক পইচাখিনি আকৌ এই ৰিটাৰ্ণ দিলা এইখিনিয়ে কথা তাৰমানে তেওঁলোকে উচিত শাস্তিটো পাব লাগে আমাৰ সেইটোৱে কথা আৰু কেনেকুৱা কাম যেতিয়া কোনোদিন নহয় সেইকাৰণে আমি তাৰমানে সেইটো কথা তেওঁলোকক